বন্ধুসকল, আজি আমি পিঠিৰ নতুন ডিজাইন এটা লৈ আহিছোঁ। এই ডিজাইনটো আমি আৰম্ভণিৰ পৰা শেষলৈ কেনেকৈ বনালোঁ, কেনেকৈ কি কৰিলোঁ সম্পূৰ্ণ চাওঁ আহক। ভিডিঅ'টো অলপো কাটা কুটা নকৰি আৰম্ভণিৰ পৰা শেষলৈ চাওঁ বলক, আপোনালোকেও নিশ্চয় বনাব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইখিনি আমি কাটি লৈছোঁ। যিহেতু কাটিংটো আপোনালোকক আগতে আমাৰ আগৰ ভিডিঅ'বিলাকত দেখাইছোঁৱে, গতিকে আৰু কাটিঙৰ নিয়মটো দেখুওৱা নাই। আমি জাষ্ট পিঠিৰ ডিজাইনটো দেখাম। আমাৰ ব্লাউজৰ দীঘলটো আছে 15 ইঞ্চি দীঘল হ'ব, 1 ইঞ্চি আমাৰ চিলাই যাব, এটা 16 ইঞ্চি আছে। বন্ধুসকল, এইটো আমাৰ ওপৰতো লাইনিং, তলতো আমাৰ মেইন কাপোৰ। আমি লাইনিঙত ডিজাইনটো কাটি লওঁ, মেইন কাপোৰটো আমি ছাইড কৰি থ'ম। ডিঙিটো আমি 2.5 ইঞ্চিত কাটিম। যিহেতু অলপ বেছিকৈ কাটা হ'ব এইটো, গতিকে আমি তলৰ পৰা 4 ইঞ্চি 2 সূতামান কমাই ৰাখিম। ইফালেও আমি 2.5 ইঞ্চিত চিন দিম, ইফালেও আমি 4 ইঞ্চি 2 সূতা কমত চিন দিম। এনেকৈ আমি ফিটা পাতৰ সহায়ত টানি লওঁ। ইফালেও আমি ফিটা পাতৰ সহায়ত ৰাস্তাল এনেকৈ অলপ টানি লওঁ। এইটো আমাৰ চিধা আজল। এতিয়া আমাৰ যিহেতু পিঠিখন ৰাউণ্ড হ'ব, এতিয়া আমি ক্ৰমান্বয়ে এনেকৈ এনেকুৱা আপোনালোকে হাতেৰে লাহে লাহে ৰাউণ্ড কৰি ল'ব পাৰে। এইটো আমাৰ ৰাউণ্ডটো চাব পাৰে আপোনালোকে, কলম নিচিনা। এইটো এনেকুৱা হ'ব। এইবাৰ আমি মেইন পাত্তাত লাইনিং ছটা বহাই যাম। বন্ধুসকল, যদি আমি লাইনিং ছটা আগবাঢ়ি কাটি লওঁ, কিবা কাৰণত বেয়া হ'লে আমাৰ লাইনিং ছটাই বেয়া হ'ব। মেইন পাতটোত কাটিলে আমাৰ কিবা কাৰণত মেইন পাতটো আমাৰ বেয়া হ'লে আৰু আমাৰ অসুবিধা হ'ব। গতিকে প্ৰথমতে আমি লাইনিং ছটা কাটি লোৱাই ভাল। আমি এইবাৰ এইটো কোনে কোনে চিলাইটো মাৰি ল'ম। আপোনালোকে হাফ পেজিৰেও মাৰি ল'ব পাৰে। মই যিহেতু মেচিনেদি মাৰি ভাল পাওঁ। যদি অসুবিধা পায় আপোনালোকে হাতেৰে মাৰি ল'ব। হৈ গ'ল আমাৰ গোটেই লাইনিং ছটা কাষটো চিলোৱা। এতিয়া আমি গোটেই ছাইডটো কাটি দিম। এইবাৰ আমি ডিঙিৰ পাইপিং ছটা লগাই ল'ম। বন্ধুসকল, আমি এই কাপোৰ ছটা কাটি লৈছোঁ। আপোনালোকে এনেকৈ এটা জোখত কাপোৰ ছটা উৰফ কাটিব, উৰফ কাটিলে সুবিধা। আমি কাপোৰ ছটা এটা লগাই যাম।
এইবাৰ আমি এনেকৈ ইমান মানত এইখিনি জোখত এটা চিলাই মাৰি ল'ম। হৈ গ'ল আমাৰ ছাইডটো চিলোৱা। এইবাৰ আমি ৰছীটো লগাই যাম। এইটো আমাৰ ৰছী। এনেকৈ ৰছীটো ল'ব, এনেকৈ ওপৰত লৈ ল'ব, লৈ ইফালৰ ওপৰৰ কাপোৰটো এনেকৈ তলত ফালে এনেকৈ টানি ল'ব। এইটো হৈ গ'ল আমাৰ পাইপিং। একেবাৰে সহজ। বহুতে একফেলিয়ে চাপেদি মাৰে, একো দৰকাৰ নাই, এনেকৈ মাৰিব পাৰি, ধুনীয়া লগা হৈ যায়। চাব পাৰে আপোনালোকে, পাইপিংটো লগোৱা হৈ গ'ল। আমি ইয়াৰে চাইডে চাইডে এক্সট্ৰা ফুট আৰু এটা চিলাই লগাই ল'ম। এইটো চাব পাৰে আপোনালোকে, হৈ গ'ল আমাৰ এইখিনি কাম। এইবাৰ আমি এটা থৈ দিম। বন্ধুসকল, এইখিনি কাপোৰ আমি আগতীয়াকৈ কাটি থৈছোঁ। বহলটো আমি 2.5 ইঞ্চি কাটিম আৰু দীঘলটো আপুনি 40 ইঞ্চিমান কাটি ল'ব পাৰে। অলপ বেছি হ'লে কথা নাই, এইটো আমাৰ একে আছে। 2.5 ইঞ্চি আৰু দীঘলটো 40 ইঞ্চিমান। আমাৰ ওপৰৰ ছটা বেলেগ, তলৰ ছটা বেলেগ বেলেগ হ'ব, সেইকাৰণে আমি দুটা ৰঙৰ কাটি লৈছোঁ। বন্ধুসকল, আমি এইটো এতিয়া এনেকৈ এক চাপৰ অকণমান বেছিকৈ গোটেইটো চিলাইটো লগাই ল'ম। হৈ গ'ল আমাৰ এটা ছাইড। ঠিক এই নিচিনাকৈ আমি ইফালৰ ছাইডটো মাৰি ল'ম। বন্ধুসকল, আমি এনেকৈ এটা চিলাই ল'ব পাৰোঁ। চিলাই আমাৰ কাপোৰ চাপোৰ ওলোটাবলৈ সহায় কৰিব। হৈ গ'ল আমাৰ দুইটা ছাইড চিলাই লগোৱা। বন্ধুসকল, এইবাৰ আমি বেজিৰ সহায়ত এইটো ওলোটাই ল'ম। বন্ধুসকল, আমাৰ ওলোটা হৈ গ'ল। এইবাৰ আমি আপোনালোকে এনেকৈ নখেৰেও মিলাব পাৰে। মোৰ যিহেতু ইস্ত্ৰিৰ সুবিধা আছে, মই ইস্ত্ৰিৰ সহায় লৈ
ইটো কাপোৰ এনেকৈ দুইটা চাইড এনেকুৱাকৈ সমান কৰি ল'ম। মই এইটো ইস্ত্ৰি দি সমান কৰি ল'ম। বন্ধুসকল, মোৰ এইটো ইস্ত্ৰি কৰা হৈ গ'ল, চাব পাৰে দুই চাইড ধুনীয়া সমান হৈ গৈছে। আপোনালোকৰ যদি ইস্ত্ৰি আছে ইস্ত্ৰি মাৰি ল'ব। আমি এবাৰ কুচকিতে বহাই যাম। ঠিক মাজেৰে চিলাইটো লৈ যাম আৰু আমি একে সমনীয়াকৈ ইফালৰ পৰাও এটা কুচ দি যাম। এনেকৈ মুখামুখিকৈ এটা আমাৰ ইফালে হ'ব, এটা আকৌ ইফালে বিপৰীত মুখামুখি। এবাৰ আমি এইটো এনেকৈ সাইডে সাইডে লগাই যাম। এনেকৈ আমি গোটেই ব্লাউজটোত সাইডে সাইডে লগাই যাম। তো বন্ধুসকল, হৈ গ'ল আমাৰ এইটো গোটেইটো লগোৱা। বন্ধুসকল, এইবাৰ আমি মণিৰ পেকেটটো লৈ লৈছোঁ। যিহেতু আমি ইয়াৰ ওপৰত মণি লগাই লৈ যাম। আমাৰ মণিটো অলপ ডাঙৰ চাইজটো লৈছোঁ। আমি বেজি দুটা ভৰাই লৈছোঁ। দুটা ভৰাইলে আমি এইটো চাইডৰ পৰা এইটো চাইডত ঠিক মাজে মাজে আমি গাঁঠি মাৰিম। আমি এনেকৈ টানি ইয়াতে গাঁঠি মাৰিম, দুটামান গাঁঠি দিম, তেতিয়াহ'লে আমাৰ আৰু খুলি যোৱাৰ চান্সটো নাথাকে। আমি মণিটো এনেকৈ ওপৰত বহাই ল'ম। বহাই লৈ আমি মণিটোৰ ওপৰতো দুটামান গাঁঠি দিম, যাতে আমাৰ মণিটো খুলি নাযায়। আমি এনেকৈ গাঁঠিটো লগাই ল'ম। তাতো আমি কাটি দিম। আমাৰ এটা মণি লগা হৈ গ'ল। এইবাৰ আমি 2 নম্বৰ মণিটো লগাম। আমি ঠিক মাজৰ পৰা ইফালেও মাজলৈ আমি চিলাইটো মাৰিম। এনেকৈ আমি ঠিক মাজে মাজে এটা গাঁঠি মাৰি ল'ম। তাৰ ওপৰত আমি মণিটো বহাই ল'ম। একেই নিচিনাকৈ আমি ইয়াতেও মণিটো দুটামান গাঁঠি মাৰিম। এনেকৈ আমি ওপৰত অলপ পকাই দিম। পকাই দিলে অলপ চিলাইটো অলপ তাজা হয়। তাৰপিছত আমি গাঁঠি মাৰিম। মণিটো যিমান টাইট হ'ব, যিমান টাইটকৈ চিলাই লগাব, সিমান দেখাত ধুনীয়া হ'ব। ঠিক এইটো আমি একেই নিচিনাকৈ মাজৰ পৰা মাজলৈ এটা গাঁঠি এটা মাৰি ল'ম আগবাঢ়ি। তাৰপিছত আমি ওপৰত মণিটো বহাই ল'ম। তাৰপিছত মণিটোৰ ওপৰত আমি এনেকৈ একেই নিচিনাকৈ 2বাৰমান পকাই দি এনেকৈ গাঁঠিটো মাৰি দিম। দুটামান গাঁঠি মাৰিম, তেতিয়াহ'লে আমাৰ আৰু মণিটো খুলি নাযায়।
তো বন্ধুসকল এনেকৈ আমি একেই নিচিনাকৈ লগাই লগাই আমি মাজমজিয়া পালোঁ আহি। চ' বন্ধুসকল আমাৰ ভিডিঅ'টো আপোনালোকে কেনে পালে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এটা লাইক কৰি দিব। লাইক কৰিলে কি হয়, আমাৰ ভিডিঅ' বনোৱাত উৎসাহ জাগে, গতিকে আপোনালোকে এটা লাইক কৰি দিব যাতে আমি ভিডিঅ' বনোৱাত অলপ উৎসাহ পাওঁ। আৰু যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি যিবোৰ ভিডিঅ' দিওঁ আপোনালোকে চাব পাৰে আৰু লগৰবিলাকক লগতো শ্বেয়াৰ কৰি দিব, যাতে লগৰবিলাকো অলপ শিকিবলৈ পায়। আমি এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' লৈ আহিয়ে থাকোঁ। চ' আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল আমি আহি আমাৰ শেষ পৰ্যায় পালোঁ। আমি ঠিক এইটোৰো একেই নিচিনাকৈ মাজে মাজে গাঁঠি মাৰি লৈ ওপৰত মণিটো বহাই দিম। বহাই দি মণিটোত দুটা গাঁঠি দি আমি চেম একেই নিচিনা এটাও আমি শেষ কৰিম। কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল আজি আমি অকল পিঠিৰ ডিজাইনটো বনোৱা দেখালোঁ, যিহেতু আগতে আমি গোটেই ব্লাউজ চিলোৱা ভিডিঅ'গিলা দি থৈছোঁ। গতিকে আপোনালোকে যদি চাব ইচ্ছা কৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটোত যাই চাব পাৰে। আমি আজি গোটেই ব্লাউজটো চিলোৱা দেখাৱা নাই, কাৰণ আগতে আমাৰ বহুত ভিডিঅ' দিয়া আছে। চাব পাৰে আপোনালোকে পিঠিটো এতিয়া কি ধুনীয়া লগা হৈছে, পিন্ধাৰ পিছতো এনেকুৱাই থাকিব। চ' কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ, বাই বাই।